নমস্কাৰ সকলোকে। ভাবকচোন আপুনি 2 বছৰ ধৰি দিন-ৰাত পঢ়িলে, পৰিয়ালে কোচিঙৰ বাবে আপোনাৰ বাবে লাখ লাখ টকা খৰচ কৰিলে, এক্সাম হলত গৈ পৰীক্ষাও দিলে, কিন্তু কেইদিনমানৰ পাছত শুনিলে যে কি কুৱেশ্যন পেপাৰ লিক হৈছে। আপোনাৰ তেতিয়া কেনে লাগিব বাৰু? বন্ধুসকল, এইটো কেৱল কল্পনা নহয়। 2026 চনৰ নীট UG পৰীক্ষাক লৈ সমগ্ৰ দেশতে এটা ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছিল। প্ৰায় 22 লাখৰো অধিক শিক্ষাৰ্থীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। কিন্তু পৰীক্ষাৰ পিছত অভিযোগ উঠিল যে কুৱেশ্যন পেপাৰৰ বহু প্ৰশ্ন আগতেই এটা তথাকথিত ক্ৰেছ পেপাৰৰ সৈতে মিল খাইছিল। তদন্তকাৰী সংস্থাই এই বিষয়ত অনুসন্ধান আৰম্ভ কৰে। কিছুমান তদন্তত এইটো দাবী কৰা হৈছে যে কুৱেশ্যন পেপাৰ প্ৰায় 60ৰ পৰা 70% অংশই আগতে ঘূৰি ফুৰা কিছুমান মেটেৰিয়েলৰ সৈতে মিল পাইছিল। আনকি কিছুমান প্ৰতিবেদনত কয় যে পেপাৰৰ লাখ লাখ টকাত বিক্ৰী কৰাৰ অভিযোগ উঠিছিল। ইয়াৰ পিছত পৰিস্থিতি ইমানেই গুৰুতৰ হয় যে কি নীট এক্সাম বাতিল কৰি পুনৰ আকৌ নি এক্সাম কৰিবলগীয়া হয়। কিন্তু এই ঘটনাত আটাইতকৈ ডাঙৰ ক্ষতি কাৰ হ'ল? সেই শিক্ষাৰ্থীসকলে যিসকলে সৎভাৱে পৰিশ্ৰম কৰিছিল। এটা প্ৰতিবেদনৰ অনুসৰি লাখ লাখ শিক্ষাৰ্থীয়ে পুনৰ পৰীক্ষাৰ আগতে ভয়ংকৰ মানসিক চাপ, উদ্বেগ আৰু অনিশ্চয়তাৰ সন্মুখীন হৈছিল। বহু শিক্ষাৰ্থীয়ে সাইকোলজিকেল ছাপৰ্টো বিচাৰিবলগীয়া হৈছিল। তেন্তে ভাবকচোন, পেপাৰ লিক কেৱল এটা এক্সাম স্কেম নহয়, ই এজন শিক্ষাৰ্থীৰ আত্মবিশ্বাস, সময় আৰু সপোনৰ ওপৰত কৰা আঘাত। আজিৰ দিনত কম্পিটিশ্যন ইমানেই বেছি হৈ গৈছে যে কি এটা সুযোগ হেৰাই পেলোৱাটোৱেই বহুজনৰ বাবে এটা ডাঙৰ ক্ষতি। এই ঘটনাটোৰ পৰা এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে: আমাৰ এক্সাম ছিষ্টেমত কিমান সুৰক্ষিত? ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা, ডিজিটেল ছিকিউৰিটি আৰু ট্ৰান্সপেৰেণ্ট এক্সামিনেশ্যন ছিষ্টেমৰ প্ৰয়োজন আছে বুলি বহু বিশেষজ্ঞই মত প্ৰকাশ কৰিছে। কিন্তু বন্ধুসকল, এটা কথা সদায় মনত ৰাখিব, পেপাৰ লিক আপোনাৰ দোষ নহয়, ছিষ্টেমৰ ফেইল হ'ব পাৰে। কিন্তু আপোনাৰ জ্ঞান, পৰিশ্ৰম আৰু ধৈৰ্য কেতিয়াও বিফল নহয়। সেয়েহে আপুনি হতাশ নহ'ব, পঢ়া বন্ধ নকৰিব। কাৰণ শেষত সফলতা সেইজনে পায় যিজনে কঠিন সময়তো হাৰ নামানে। শেষত কমেণ্ট কৰি জনাব যে কি পেপাৰ লিক কৰা লোকজনৰ বাবে আজীৱন নিষেধাজ্ঞা আৰু কঠোৰ শাস্তি হোৱাটো উচিত হয়নে নহয়। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ সকলোকে।